দাদা বাইদেউসকল, আপোনালোকৰ কৰোণাৰ সময়ত পাবলগীয়া যি 18 মাহৰ দিয়ে সেই সন্দৰ্ভত এক বিশেষ জাননী প্ৰকাশ পাইছে। হয়, আপোনালোকে ঠিকেই শুনিছে। সেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আনহাতে যি দাদা বাইদেউসকল প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাব জাননীখনত কি আছে। ইয়াতে আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স, ডিপাৰ্টমেণ্ট অফ দ্য এক্সপেণ্ডিচাৰ। ডেটটো চাব আপোনালোকে 15 তাৰিখ 4 মাহ 2026। টু শ্ৰী অজয়, জেনেৰেল ছেক্ৰেটাৰী, কনফেডাৰেশ্যনছ এণ্ড ডিফেন্স ৰিকগনাইজ এছ'চিয়েশ্যনছ। আৰু আপোনালোকক বিষয়টো আমি ক'লোৱে, 18 মাহৰ আপোনালোকৰ যি বকেয়া পাবলগীয়া আছিল কৰোণাৰ সময়ত। আৰু ইয়াতে চাব 10 তাৰিখ 2 মাহ 2026 ইয়াতে ডেট দিয়া হৈছে। আৰু ইয়াতে চাব 1 তাৰিখ 1 মাহ 2020, 1 তাৰিখ 7 মাহ 2020 আৰু 1 তাৰিখ 1 মাহ 2021। অৰ্থাৎ আপোনালোকৰ সৰ্বমুঠ 18 মাহৰ যি বকেয়া পাবলগীয়া আছিল কৰোণাৰ সময়ত সেইটো ফ্ৰিজ কৰি দিয়া হৈছিল। আৰু আপোনালোকৰ যি 18 মাহৰ ডি এৰিয়াৰ এতিয়া আপোনালোকে লাভ নকৰিব। তো ইয়াতে স্পষ্ট কৰি দিয়া আছে যে আপোনালোকৰ যি 18 মাহৰ বকেয়া পাবলগীয়া আছিল সেই আপোনালোকে নাপায়। তো এইখিনি আছিল ভিডিঅ'টো। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।